নমস্কাৰ বন্ধু বান্ধৱীসকল, ভালনে আপোনালোকৰ? আকৌ এটা ভিডিঅ' লৈ আজি আপোনালোকৰ মাজলৈ আহিলোঁ। গামোচাত থকা সূতাৰে কেনেধৰণেনো দহি বাতিব পাৰি চাওঁ আহকচোন। এয়া গামোচাখন লৈ লৈছোঁ। এয়া দেখিছেনে, গামোচাখন এনেধৰণে থকা সূতাখিনি এৰুৱাই ল'ব লাগিব। এয়া মই এৰুৱাই ল'বলৈ লৈছোঁ। এনেধৰণে আঁতৰাই ল'ব, তেতিয়া বাতিবলৈ সুবিধা হয়। অলপ সূতাখিনি দীঘলকৈ থ'লে বাতিবলৈ সুবিধা হয়, সেইকাৰণে যিমান পাৰে দীঘলকৈ থ'বলৈ চেষ্টা কৰিব। দেখিছেনে, মই এইখিনি সূতা এৰুৱাই লৈছোঁ। এতিয়া ইয়াত মই গাঁঠি দি ল'ম। এইভাগে দহি বাতিবলৈ একেবাৰে সহজ, আপোনালোকে চাই যাবচোন। এয়া দেখিছেনে, মই গাঁঠি দি লৈছোঁ, ভালদৰে চাই ল'ব। দেখিছেনে, এনেধৰণে গাঁঠি দি ল'ব। এনেধৰণে বেজীৰ সহায়ত যদি উলিওৱা হয় তেতিয়া সোনকালে ওলাই আহে, সেইবাবে মই বেজীৰে এনেধৰণে উলিয়াই দিওঁ। গাঁঠিটো টানকৈ দিব, কিন্তু চাব যাতে সূতাটো যাতে কোচ নাখায়। দেখিছেনে, এনেধৰণে আপোনালোকে দিব গাঁঠিবোৰ। আপোনালোকক দেখাবৰ বাবে মই অকল দুটামানহে আপোনালোকক দেখাম এতিয়া গাঁঠি দি। আপোনালোকে সেইকেইটা ভালকৈ চাই ল'ব। দেখিছেনে, এইকেইটা এতিয়া মই গাঁঠি দি আপোনালোকক দেখাম। এতিয়া এইটোৰ মাজেৰে আমি দুটা ভাগ কৰিম। দুটা ভাগ কৰি ইডাল আৰু সিডালেৰে আমি পকাই গাঁঠি এটা দি ল'ম। দেখিছেনে, সেই দুডালে আমি পকাই গাঁঠি এটা দি ল'ম। এতিয়া গাঁঠিটো দি নল'লে কি হয়, দহিটো বাতিবলৈ অসুবিধা হয়, সেইবাবে মই গাঁঠিটো দি লওঁ। আপোনালোকে নিদিয়াকৈও সেনেকৈ বাতিব পাৰে, কিন্তু এনেধৰণে বাতিলে মানে সুবিধা হয়। দেখিছেনে, টানকৈ গাঁঠিটো দি ল'ব, নহ'লে খুলি যোৱাৰ সম্ভাৱনা থাকে। এনেধৰণে মই গোটেই গামোচাখন আগটো এনেধৰণে সূতাখিনি গাঁঠি দি ল'ম। দেখিছেনে, ইডাল সূতাই সিডাল সূতাই লগ লগাই পাক খুৱাই আমি গাঁঠিটো দিছোঁ। এয়া দেখিছেনে, মই গোটেই আগটোতে এনেধৰণে গাঁঠি দি ল'লোঁ। দেখিছেনে, গোটেইখনত এনেকৈ গাঁঠি দি লৈছোঁ। এতিয়া মই সূতা লৈ লৈছোঁ, নেচা সূতা। মই নেচা সূতা ব্যৱহাৰ কৰোঁ দেই। এয়া এটা গুলি লৈছোঁ, এয়া বেজীত সূতা ভৰাই লৈছোঁ। এতিয়া মই ইয়াত ৰঙা আৰু বগা সূতা ব্যৱহাৰ কৰিম, যিহেতু একেলগ কৰি লৈছোঁ। দেখিছেনে, এতিয়া আপোনালোকক মই বাতি দেখাম ভালকৈ ধৰণে চাওক। এনেধৰণে মাজেদি সুমুৱাই দিব। চাদৰৰ দহি বটাৰ দৰে একেই হয়, কিন্তু এইটো অলপ বেলেগ। আগতীয়াকৈ গাঁঠি দি লোৱা হয় যিহেতু। দেখিছেনে, বেজীটো মাজেদি ভৰাই এতিয়া মই ইয়াত 3টা গাঁঠি দি ল'ম। দেখিছেনে, 3টা গাঁঠি দিলে খুলি যোৱাৰ চান্স নাথাকে, সেইবাবে মই 3টা গাঁঠি দিওঁ। দেখিছেনে, মই 3টা গাঁঠি দি ল'লোঁ। গাঁঠিকেইটা টানকৈ দিব, যাতে খোল খাই যোৱাৰ সম্ভাৱনা নাথাকে। এয়া বেজীটো মাজেৰে ভৰাই উলিয়াই দিছোঁ। এতিয়া এইটো কাটি ল'ম। এয়া দেখিছেনে, আমাৰ এটা দহি হৈ গৈছে। এতিয়া এইটো মই কাটি ল'ম। এয়া দেখিছেনে, কিমান ধুনীয়াকৈ হৈছে দহিটো, আৰু বেছি সময়ো প্ৰয়োজন নহয়।
সেইবাবে এইটো সহজ পদ্ধতি হয়, আপোনালোকক মই সহজ পদ্ধতিতে দেখাইছোঁ, আপোনালোকে ভালদৰে চাই ল'ব। আপোনালোকৰ সুবিধাৰ বাবে আৰু এটা মই এনেকৈ বাতি দেখাইছোঁ। খুব সহজ পদ্ধতি হয়, আপোনালোকে নিজে ঘৰতেই বাতিব পাৰিব এনেধৰণে। দেখিছেনে, বেজিটো এনেকৈ ভৰাই লৈছোঁ। এতিয়া গাঁঠি দি গ'লেই হ'ল। এয়া মই 3টা গাঁঠি দি লৈছোঁ আৰু এইটো দহি আমাৰ হৈয়ে গ'ল। এইটো এনেকৈ বেজিটো ভৰাই দিছোঁ তলেদি আৰু এতিয়া এডাল সূতাডাল কাটি ল'ম। এয়া দেখিছেনে কিমান পটককৈ হৈ যায় দহিটো। সূতাবোৰ যদি আগাগুৰিয়া হৈ থাকে তেনেহ'লে এনেধৰণে মিলাই ল'ব আপোনালোকে কেঁচিৰ সহায়ত। দেখিছেনে, এয়া মই আধা বাতিলোঁ আৰু আধা বাতিবলৈ আছে। আকৌ আপোনালোকক ওচৰৰ পৰা ভালকৈ দেখাইছোঁ, ভালকৈ চাই ল'ব আপোনালোকে। এয়া দেখিছেনে, মোৰ দহি বটা হৈ গ'ল। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। আৰু যদি মোৰ ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আজিলৈ আহিছোঁ। বাই বাই।